নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি আজি এইটো ভিডিঅ'ত পৰিৱেশ অধ্যয়নৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আনসাৰৰ বিষয়ে আলোচনা কৰিম। আপোনালোকক যদি ভিডিঅ'টো ভাল লাগে তেন্তে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আহক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম কুৱেশ্যনটো হ'ল ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল কৰবেট। আমাৰ দ্বিতীয় কুৱেশ্যনটো হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰাণীবিধ কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বাঘ। উত্তৰ পূৰ্বাঞ্চলৰ এবিধ লুপ্তপ্ৰায় প্ৰাণীৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ল কলচি উদ্ভিদ। তাৰ পিছৰ প্ৰশ্নটো হ'ল এবিধ বন ঔষধৰ নাম লিখা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল সৰ্পগন্ধা। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল মৰিচাছ দ্বীপত এসময়ত সততে দেখা পোৱা লুপ্ত প্ৰজাতিৰ চৰাইবিধৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ডড চৰাই। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ইউক্ৰেইনত অৱস্থিত চেৰ্নোবিল নিউক্লিয় ৰিয়েক্টৰত কোন চনত দুৰ্ঘটনা ঘটিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 1986 চনত 1986 চনত। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল জলপ্ৰদূষণৰ কাৰণে জাপানত হোৱা ৰোগবিধৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল মিনামাটা। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল উদ্ভিদ আৰু প্ৰাণীৰ মাজত থকা সম্পৰ্কৰ এটা মুখ্য কাৰণ কি? ইয়াৰ উত্তৰটো হ'ল খাদ্য। ভাৰতত সেউজ বিপ্লৱৰ পিতৃ কোন? উত্তৰটো হ'ল ডক্টৰ M.S. স্বামীনাথন। বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে পালন কৰা হয়? 5 জুন। ভাৰতত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কোন তাৰিখে পালন কৰা হয়? 30 জানুৱাৰী। বিশ্ব জল দিৱস কোন তাৰিখে পালন কৰা হয়? 22 মাৰ্চ। বিশ্ব বন দিৱস কোন তাৰিখে পালন কৰা হয়? 21 মাৰ্চ। কি গেছৰ কাৰণে অম্ল বৰষুণ পৰে? ইয়াৰ উত্তৰটো হ'ল ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন অক্সাইড। কোনবোৰ দেশত জনসংখ্যা বিস্ফোৰণ ৰোধ কৰিব পৰা হৈছে? ইয়াৰ উত্তৰটো হ'ল উন্নত দেশত। বৰ্তমান পৃথিৱীৰ জনসংখ্যা কিমান? ইয়াৰ উত্তৰটো হ'ল প্ৰায় 7 বিলিয়ন। বৰ্ষাৰণ্যবোৰত থকা কিছুমান প্ৰজাতিৰ বিলুপ্তিৰ প্ৰধান কাৰণ কি? ইয়াৰ উত্তৰটো হ'ল নিৰ্বনানীকৰণ। গিৰ ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? গুজৰাটত। নাগাৰ্জুন সাগৰ অভয়াৰণ্য ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ল অন্ধ্ৰপ্ৰদেশত। ভাৰতৰ গ্ৰামাঞ্চলত বায়'ডিজেলৰ উৎস হিচাপে কি ব্যৱহাৰ কৰা হয়? পংগামিয়া। ভাৰতত সাম্প্ৰতিক কালত কোনবিধ প্ৰাণী বিলুপ্ত হৈছে? ইয়াৰ উত্তৰটো হ'ল চিতাবাঘ। কোনবিধ প্ৰাণী ভাৰতত সংকটপূৰ্ণ? ইয়াৰ উত্তৰটো হ'ল বনৰীয়া গাধ। কানহা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ল মধ্যপ্ৰদেশ। ভাৰতৰ সংসদত জৈৱ বৈচিত্ৰ্য আইন কেতিয়া প্ৰৱৰ্তন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 2002 চনত।
আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ভাৰতত কিহৰ জিন বৈচিত্ৰ্য সৰ্বাধিক? ইয়াৰ উত্তৰটো হ'ল আম। নেক্সট কুৱেশ্যনটো হ'ল কৃষিভূমিৰ উৰ্বৰতা কি কাৰণে হ্ৰাস পায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল পচি পদাৰ্থৰ কাৰণে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল আটাইতকৈ বেছি পৰিমাণৰ পৰিষ্কাৰ পানী ক'ত পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল হ্ৰদত। নেক্সট কুৱেশ্যনটো হ'ল পাহাৰ অঞ্চলৰ ভূমিস্খলন কমাবলৈ কেনে কৃষি পদ্ধতি ল'ব লাগে? ইয়াৰ উত্তৰটো হ'ল তৰপ পদ্ধতি। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল শস্যাৱৰ্তনৰ ফলত কি হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল মাটিৰ উৰ্বৰতা বাঢ়ে। চিনকোনা গছৰ কোনটো অংশৰ পৰা কুইনাইন উৎপন্ন কৰা হয়? ইয়াৰ উত্তৰটো হ'ল বাকলি। সালোক সংশ্লেষণ ক'ত হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল উদ্ভিদৰ সকলো অংশতে হয়। আপোনালোকৰ যদিও ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰি দিব। থেংকছ ফৰ ৱাটছিং।